Hello guys, আজি অন্য এটা ভিডিঅ'লৈ আটাইকে স্বাগতম জনাইছো। আজিৰ ভিডিঅ'টো অন্যৰ ওপৰত দেখিব আপোনালোকে। ভিডিঅ'টো স্ক্ৰিপ্ট নকৰাকৈ চাই থাকিব। সদায় যদি পোনপ্ৰথমে আছে ফেচবুকত ফলো কৰিব আৰু ইউটিউবত সাবস্ক্ৰাইব কৰিব যাতে অনাগত সময়ত যাতে ভিডিঅ'টোৰ ভিডিঅ' আপোনালোকে দেখা পাব তথা চাব পাৰে। আপোনালোকে নিশ্চয় গম পাইছে অসম চৰকাৰে 12,600 গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে বিজ্ঞাপন প্ৰকাশ কৰা। এই এপ্লাই কৰাৰ আগতে আপোনালোকে নিশ্চয় কি তথ্য লাগে আপোনালোকে জনাটো অকণমান প্ৰয়োজন। সেয়া দিবলৈ মই চেষ্টা কৰি আছো। চাই থাকিব আপোনালোকে। আমি পোনপ্ৰথমে গুগল ডটা ক্ৰমত আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট বুলি টাইপ কৰি সাৰ্চ কৰিব লাগিব। মই ঠিক তেনেদৰে টাইপ কৰি সাৰ্চ কৰিলোঁ। পোনে আপোনালোকে দেখাব নিশ্চয়। এয়া আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট গ্ৰেড 3 এণ্ড গ্ৰেড 4 তাতে মই ক্লিক কৰিলোঁ। 12,600 আপোনালোকে নিশ্চয় দেখা পাইছে টোটাল। খুব সুন্দৰভাৱে দিছে ইয়া 12,600 টোটাল ফ্ৰী হ'ব। ইয়া মেক্সিমাম ক্লাছ 8+ পৰা ৰাখিব। ষ্টাৰ্ট 10 নৱেম্বৰ আৰু লাষ্ট ডেট 29 ডিচেম্বৰ 2023। পোনে আপোনালোকে দেখিবলৈ চেষ্টা কৰি আছোঁ। গ্ৰেড 3 আৰু গ্ৰেড 4 টোটেল আছে 12,600 আৰু গ্ৰেড 3 আছে 7,600 আৰু গ্ৰেড 4 আছে 5,000। এনেদৰে দিছে আপোনালোকে নিশ্চয় দেখা পাইছে। ইয়া আৰু গ্ৰেড 4 আছে কোৱালিফিকেশ্যন অনুযায়ী ক্লাছ 8 আছে 1950 আৰু মেট্ৰিক পাছ আছে 1960 আৰু মেট্ৰিক পাছ ITI ডিপ্ল'মা থকা 1990 টোটেল 5,000। গ্ৰেড 3 কেটেগৰী 1ত আছে একাউণ্টেন্টছ কেচাৰ জুনিয়ৰ LDA টোটেল আছে 4,055 পোষ্ট আৰু গ্ৰেড 3 কেটেগৰী 2 আছে এনেদৰে 3,127টা এনেদৰে আছে টোটেল আছে আপোনালোকে নিশ্চয় দেখা পাইছে। এজ লিমিট আছে 18 পৰা 40 ইয়াৰ তথাপি 1 জানুৱাৰী 2023 হ'ব লাগিব তাৰ লগত আৰু ৰেজুলেশ্যন দিয়া আছে 5 ইয়াৰ্ছ। ফ্ৰী অনলাইন ফিজ হ'ব মানে ফিজ নালাগে ফ্ৰীতে হ'ব। আনৰিজাৰ্ভ OBC ST OBC গোটায়ে ইয়াত মই প্ৰথমে ৰেজিষ্টাৰ কৰিব লাগিব অনলাইন। তাতে আছে প্ৰথমে ফটো লাগিব চিগনেচাৰ লাগিব। এয়া আপোনালোকে নিশ্চয় দেখা পাইছে খুব সুন্দৰভাৱে দিছে আৰু তাৰপিছত চিগনেচাৰ 35 KB হ'ব JP হ'ব লাগিব আৰু 30 হ'ব চিগনেচাৰ 30 KB JP দি এনেদৰে 10 নৱেম্বৰ লাষ্ট ডেট 29 ডিচেম্বৰ এপ্লাই। আপোনালোকে নিশ্চয় এবাৰ চাই ল'ব এপ্লাই যেতিয়া কৰা তেতিয়া ৰেজিষ্টাৰ কৰাৰ আগতে কাৰণ এবাৰ ৰেজিষ্টাৰ কৰাৰ পিছত যদি মিষ্টেক হয় তেতিয়া অলপ দিগদাৰ হ'ব নেক্সট টাইম ৰেজিষ্টাৰ কৰাৰ কাৰণে। এনেদৰে আপোনালোকক মই দেখাবলৈ চেষ্টা কৰি আছোঁ। ইয়া আপোনালোকে নিশ্চয় গম পাইছে। ইয়া ধন্যবাদ আজিলৈ।